আজি দুদিনৰ পৰা পুৰা খাই আছোঁ। ইয়াত আহা মানে মোৰ খালি খোৱা আৰু টোপনি মৰা কাম, বেলেগ আৰু মোৰ একো কাম নাই। যি মন যায় তাকে খাওঁ, যি কৰিব লগা আছে কৰোঁ, যিমানখিনি মোৰ ইচ্ছা পূৰণ কৰিব লগা আছে দুদিনতে কমপ্লিট কৰি থৈ আহিছোঁ। আৰু মোক দিছে ৰাতিপুৱা আলু খালে হয় চালোঁ মানে কি খাইছোঁ কি নকৈছোঁ একো গম নাই, টেষ্ট একো নাই। মোৰ দেউতাই কিন্তু আকৌ এইটো বস্তু খুব ভাল পায়, কিয় ভাল পায় মই কিন্তু একেবাৰে নাজানো, মই কিন্তু একেবাৰে ভাল লগা নাই। তাৰপিছত আৰু এক পিচ ল'লোঁ, তথাপিও লৈছোঁ কিয়, কাৰণতো মোৰ লগৰ পাৰ্টনাৰটোৱে মোৰ খাই আছে, তাকো অলপমান দিলোঁ, তয়ো খা, নহ'লে মোৰ পেটটো আজি বম কৰি ফুলি যাব। আৰু এয়া হৈছে আমাৰ মডুলাৰ কিটচেনৰ, মোৰ পিছফালৰ মাৰ ঘৰৰ মডুলাৰ কিটচেনটো। কিন্তু মই ভাত পানী বনালোঁ, তাৰে ওপৰত মোৰ কিটচেনৰ ওপৰেদি ওলমি আছে কলবিলাক আজি মই চব লৈ যাম। যিমান পাৰোঁ মই মোনাখনত অহাৰ টাইমত ভৰাই আনো, ঠেচি ভৰাই আনো। আৰু মই ইয়াতে ভাজি আছোঁ, সৰু মাছ ভাজি আৰু ডাঙৰ মাছ ভাজি। দুদিনৰ বন্ধ আছিলে, বন্ধ শেষ হ'ল, এতিয়া মোক নিব আহিছে। নিব অহাৰ দেখা পোৱাৰ লগে লগে বুকখন কিবা ঢুক মাৰিছে। তো চাহ পানী খাই তোহাৰ পিছত অলপমান পিছতে মই আকৌ ভাতো দিলোঁ, ভাত পানী খোৱা হ'ল। তাৰপিছত এতিয়া আমি যাব ওলাইছোঁ মানে মোৰ ভাইটিয়ে বহুতখিনি জুচ আনি থৈ দিছিলে। তো তাহাঁতে জুচখিনি দেখি পাগল হৈ গৈছে ধুনু। তো এতিয়া চব মানে বেগত ভৰাই আছে, এয়া চাওক। তাই জলিয়াটো পাৰা নাই তাই গম পাইছা। এতে এক কাৰ্টুন আছে, এক কাৰ্টুন জুচ এই হপা এক কাৰ্টুন আছে এইটোতো দাঙিব নোৱাৰিবা। মোৰ দেউতা আৰু মায়ে মোক ৰাতিপুৱাৰ পৰা ব্যস্ত হৈছে, যাতে মোক যোৱা টাইমত কি দি পঠাব চব আনি ইয়াতে জমা কৰি থৈ দিছে। মোক দিছে কল, এয়া দিছে শাক, লগত দিছে কচু, কোমোৰা, এই নাৰিকল আৰু অলপমান মৌ দি পঠাইছে। 85, 86, 87, 88, 89। আৰু লগত দিছে পইচাটোৰ কথা যেনিবা নকওঁ, অলপমান হিচাপ নিকাচ অলপমান বেলেগ। আৰু লগত এটা বৰ ধুনীয়া কৰি স্পৰ্টিং ৰাখি থৈ দিছিলে দেউতাই। তো স্পৰ্টিংটো ভাল লাগিছে নে বেয়া লাগিছে তাকে দেখুৱাই আছে। আৰু মই ওলাইছোঁ যোৱাৰ কাৰণে। তো আমাৰ গাড়ীত বস্তু বাহিনী চব যি আছে চব ইয়াতে দেউতাই ভৰাই মেলি দিছে। একদম শুই যোৱা লম্বা হয়। আহাৰ মাত্ৰ 2 দিন হৈছিল, এই 2 দিন যে কেনেকৈ পাৰ হ'ল একেবাৰে ধৰিব পৰা নাই। গৈ পিনে আৰু স্কুল অফিচ এইবিলাক চব আৰম্ভ হৈ যাব। এদিন কিন্তু থাকিব পাৰিলোঁ হয়, নোৱাৰা নহয়, কিন্তু তাৰ যে স্কুল আছে, স্কুল ক্ষতি কৰিব একেবাৰে বেয়া লাগে। এক্সামো আহি আছে, এক্সাম বেছি দিন নাই, 1 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হৈ যাব। তো আমাৰ ফাইনেলি আমাৰ এয়া ঘৰৰ সন্মুখত ৰেডি হৈছোঁ যোৱাৰ কাৰণে। যোনে যিমান মৰম কৰোঁ বুলি নকওক কিয়, কিন্তু মামাহঁতৰ বা মামা ককাৰ আইতাৰ মৰমটো অলপমান বেলেগ। যোনে যিমান মৰম কৰিলেও ইহঁতৰ স্থান কিন্তু কোনেও ল'ব নোৱাৰে। এইটো কিন্তু অপ্ৰিয় হ'লেও সত্য কথা। সেইটো আকৌ মোৰ বুলি কোৱা নাই, যিমান মামাক আছে, মামাহঁতৰ ঘৰ আছে, চবৰ মামাহঁতে বা আইতা ককাই তাহাঁতৰ মৰমটোৱেই অলপ বেলেগ ধৰণৰ হয়। বহুত দুখ মনেৰে ক'ব লগা হৈছে মা যাওঁ, আৰু বা কেতিয়া লগ পাম, কিন্তু হয়তো চাগে জানুৱাৰীত আহিবও পাৰোঁ, কিন্তু যাবতো লাগিবই। তো যদি মোৰ ভিডিঅ'বোৰ চাই পিনে ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে এৰিছোঁ, বাই, আকৌ লগ পাম।